লাগিব লাচাৰক যদি শাস্তি দিবই লাগিব মাস্তি লাগিবই লাগিব ন্যায় আমাক লাগিব জাস্তি লাচাৰক যদি শাস্তি দিবই লাগিব ন্যায় লাগিব কি করে কি করে ন্যায় লাগে আমার আগত টানিয়ে নক এইটা শুনিয়ে এই রিজু আছে ভাই ও কেটলা মাস্টার মারা রিটারনে হেৰি কৰি আছে নেকি দে কিবা আন্দাম গুছি গতাই যায় মোৰ লগত ৰিজু আছিল ভাই মাৰি ফেলে গতাই তাতে কি আই একবাৰ যাই দিম ও রিজু লই কি রতে চোর কে চোক আবেল মাছি উঠিয়া বাগান নয় আমাক নাই লাগি ওইটাতে আদান কৰিছা দুই মাছিলো ভাই দুই মাছিলো টিকেট আদান কৰিছা তই ও মাৰাতে মোৰ লগত আছে ভাই তই তাতে কি তোৰে আৱাজ দু বেছি হা ও সারাতে ও মারাতে নাটকিলি গম পাবো দিন দে তোর মানে ইস্যু দে কেটলা মাছৰ ভাল মাৰলো এনেকটো বজাইছো এই গম না কেটলা মাছৰকো বজাইছো আচ্ছা উঠে পাৰা না ভাই পেটতো ঘূৰিছে তই আৰু তই আন্দোলন কৰিছা তাতে ও নিকলি দেখোন দেখ পাবো না ওই আইলে আছে দে নলো কৰি যো কো যে তই জাগিল যাতে হলো আনো থাকা আৰু মোৰ বেমাৰ হয় বুলি কবি হা দে মজা দে তোমাৰ মেডিকেলত আবলি কবি মেডিকেলত দে দে যা তুই তা গুলো ছিল এ ভাই গেলি কোক গেলি তুমি কাছি লাগি হল আমাক ন্যায় লাগিব লাচারক ন্যায় লাগে লাচারক ন্যায় লাগে এ বৰষুণ জাগত ধৰি কলে যাবা নৰু এনে বৰষুণ মাতিছে ক'ত যা আজি নিউজটো কৰা লাগা একো নাই কিন্তু লগৰ এটা ফোনো মাৰা নাই পাঁচ দি খাই লওঁ যা এই ফোন আছে দিনা হেল্ল' পাপু অঁ এই আমাৰ এটা নিউজ কৰিব লাগিছিলে আজি সেইটো ভাজি মোৰ নিউজটো আকৌ নাছিল মই তাকে চিন্তা কৰি আছোঁ হয় বৰষুণ এই আমাৰ স্কুলৰ বেটলা মাষ্টৰক মাৰছিয়ে কোনোবাই মই যাইছোঁ দে বৰষুণ অলপ কমাম নেকি অঁ কমাক মানে চলি গিলে আন্দোলন কৰি আছে ছাত্ৰগিলাই মই যাইছোঁ সকলোৱে ৰেইনকোট চেইনকোট পিন্ধি আহিছোঁ এটা ৰাতিতে পিন্ধি যাইছোঁ দেই অঁ দে তই আহিবি বাপৰে বাপ এটা নিউজ পাইছোঁ হলি এই বৰষুণত ফটো যাব লগা নাই এই ওলবা লাগিব তাতে আন্দোলন হৈছে মানে কিহৰ কাৰণে হৈছে আমি জানিব চেষ্টা কৰিম তেওঁলোকৰ মুখৰ পৰা শুনিম মানে কি হৈছে মানে আজি ইমান হাল্লা হৈছে আজি য'ত এই মেইন চকৰ মজিয়াতে যে হেৰি হৈছে মই চাবলৈ চেষ্টা কৰিম
যাতে তেওঁলোকৰ পৰা কথাখিনি জানো আমি আৰু কিহৰ কাৰণে এনেকুৱা হৈছে কিহৰ কাৰণে তেওঁলোকে আন্দোলন কৰি আছে জানিব চেষ্টা কৰিম আৰু লিডাৰৰ পৰা মই জানিবলৈ চেষ্টা কৰিম আৰু কেমেৰামেন আহক মানে তোমালোকে যে ইয়াতে আহিছা আৰু কিহৰ কাৰণে আন্দোলন কৰিছা নাই মানে কেছটো হৈছে কি হয় আপুনি সুধিছে ভালে সুধিছে ছাৰ পেটলা ছাৰক মাৰছি কিন্তু এনেকৈ মাৰছি দুৰ্বৃত্তটো ছাৰৰ আজি যি পেট আগতে ইমান ধুমুহা হৈছিল সেই পেট আজি চেপি পৰি গৈছে ছাৰক মাৰছি আমি বয়াব নাই কিন্তু যোনী মাৰছি তাৰ জ্ঞান আমাক এতিয়া ন্যায় লাগে কাৰণ ছাৰে আমাৰ চবৰে গোটাই মৰমৰ এৰো ঘৰত যায় চবৰে ঘৰত যায় মোৰ ঘৰতো যায় আৰু তোমালোকে কেতিয়াৰ পৰা এনেকৈ আন্দোলন কৰি আছা না আমি ৰাতি 7টাৰ পৰা আছোঁ এতিয়া জাষ্ট 12টামান বাজি একো আধাৰ একো নাই তোমালোকে এনেকৈ আন্দোলন গতিকে কৰিছা আমি পেটলা ছাৰক বহুত ভাল পাওঁ গতিকে যোনে পেটলা ছাৰকে অৱস্থা কৰিছে তাৰ যাতে উচিত শাস্তি দিয়ে উচ্চ ন্যায়ালয় আৰু তোমালোকে মানে আন্দোলন কৰি কি কৰিব খুজিছা মানে কি মানে আমাক মানে ন্যায় লাগিব দুখীটো আমাক লাগিবই পেটলা ছাৰৰ কিহৰ কাৰণে তোমালোকে তাৰমানে বহুত ভাল পাওঁ নেকি মানুহটো বহুত ভাল মানুহ কাৰণ ছাৰে আমি আগদিন স্কুল নিগিলে ছাৰে চবকে কৈ ফুৰে সেইকাৰণে ছাৰ বহুত ঘৰত ভাল যায় মানুহ। আৰু তোমালোকৰ মাজৰে কোনোবা মাৰিছা নেকি কি জানি পেটটো লহৰে মাৰিবা খুজি আমাৰ বা ক'ব লগা মোৰ মাৰাত টাইমত তুমি দেখিছিলা নেকি তোমালোকে মই দেখা নাই দেখা নাই আমি নাই, দিলে নাই, আমি একদম এই ৰাইজ মানে এওঁলোকে মানে এইটোৱে ক'ব খুজিছে যে পেটলা ছাৰক কোনোবাই হয়তো ৰাস্তাতে যোৱাতে মাৰিছে আৰু মাৰাৰ কাৰণে তেওঁলোকে ইয়াতে আন্দোলন কৰিছে মানে যোনে দোষীজনক শাস্তি দিব খুজিছে আৰু সেইকাৰণে ইয়াতে মানে অলপ হাল্লাৰ সৃষ্টি হৈছে তেওঁলোকে কৰি থাকক বাৰু প্ৰকাণ্ড কেমেৰা ৰেডি ছি আজি মানে এতিয়া আমি মানে পেটলা ছাৰৰ পৰা জানিব চেষ্টা কৰিম পেটলা ছাৰহঁতৰ ঘৰতে মানে কাষতে তেওঁলোকে আন্দোলন কৰিছে আৰু চকো হয়তো কাষতে ঘৰটো ছাৰৰ আৰু ছাৰে ঘৰৰ বিচনাতে শুই আছে তেওঁলোকৰ পৰা মই গম পালোঁ আৰু ছাৰক আমি সুধিবলৈ চেষ্টা কৰিম পেটলা ছাৰৰ কাষ আহি পালোঁ আৰু পেটলা ছাৰে শুই আছে তেখেতৰ পৰা আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম কেমেৰামেন ছাৰ আপুনি যে ছাৰ কি হৈছে আপোনাৰ মই মৰি মানে মই এই অঞ্চলত বহুত কষ্ট কৰি ছাত্ৰীবিলাকক মৰম কৰি পঢ়াওঁ এই দেহাটো দি মই ঘৰে ঘৰে যাওঁ আজিকালি কলেজ যুগৰ চলি মাখানে কেইটামানে ভাল পায় কেইটামানে বেয়া পায় এতিয়া কোনে বেয়া পায় ধৰিবও নোৱাৰি মই ৰাস্তা দি আহি থাকোঁ দে বাপা মোক বেয়াকৈ মাৰছি মাৰি এনেকৈ মাৰছি মই মৰিম বাপা ছাৰ আপোনাৰ পেটটো খচা বুলি কৈছিল ল'ৰাকেইজন মানে কিন্তু ছাৰ আপুনি পেটটো কমা নাই না কিবা বেলেগ হৈছে ছাৰ আপোনাৰ এনে আপোনাৰ মানে পেটটো সৰু আগতে মই সৰু দেখিছিলোঁ ৰাস্তাৰে গৈ থাকোঁতে এতিয়া মানে ডাঙৰ হৈছে কিবা বেলেগ হৈছে নেকি ছাৰ আপোনাৰ বাপা আপোনাক মই বেলেগ দেখা পাই আছোঁ মোৰ চকু মোৰ এতেও মাৰছি মই নাবাচিম এনেকৈ মাৰছি মোক চাকৰি কৰা হেন কৰিছে আজিকালি চলি চাধা খাই চিগৰ খাই মই ভালকৈ ক'ব যাওঁতে মোক এই দেখা কৈছে বাপা আপোনালোকেতো গমে পাইছে মই নৰোঁ আৰু মানে মই গম পালোঁ যে ছাৰক কোনোবাই মানে ছাৰে স্কুলত হয়তো ল'ৰাক মাৰিছিলে আৰু মাৰাৰ কাৰণে ছাৰক মানে এনেকুৱা কৰিছে আৰু কোনোবা ছাত্ৰই মাৰিছে তেখেতৰ আৰু এনেকৈ মাৰিব নালাগে আৰু যিসকল ছাত্ৰ আছে হয়তো মাষ্টৰে অলপ গালি পাৰিব পাৰে তথাপিতো তেনেকুৱা কৰিব নালাগে নহয় আৰু সেই আৰু ছাৰে মানে অলপ হয়তো ছাৰৰ কাৰণে এনেকুৱা বেয়া চলি আছিল অভদ্ৰ ল'ৰা আছিল কিজানি তেখেতলোকলে এনেকুৱাকৈ মাৰিছে আৰু হ'ব